অলপতে দেতা আৰু দেহাই ধেমাজিত আখনৰ সোণালী ধাননি পথাৰলৈ গৈছিল। ফটফটীয়া ৰ'দত জিকমিকাই থকা সোণালী ধাননি ডৰাত দেহাই লৰি ধপৰি লেচেৰি বুটলি বহুত ফূৰ্তি কৰিলে। ধাননি পথাৰৰ মাজেৰে দাৱনি তথা ধান অনা-নিয়া কৰিবলৈ অস্থায়ীভাৱে পথ উলিয়াই লোৱা হয়। সেই অহা যোৱা পথবোৰক শৰ বুলি কোৱা হয়। দেহাই তেনে এটি পথেৰেই আৰু এজন দাদাৰ সৈতে পথাৰলৈ গৈছিল। দেতাই দেহাক বৰ্ণনা কৰি গৈছিল ধাননি পথাৰৰ আনুষংগিক বিষয়সমূহ। ধান কটা কাঁচি, ধানৰ মুঠি, ডাঙৰি, ধান বন্ধা বাঁহৰ তমাল, ধান কঢ়িওৱা বিৰিয়া আৰু শেষত ধান দাই থকা দাৱনী আইতাৰ লগত দেহাই কথা পাতিলে। দেহাই এডাল নৰা কাটি পেপা এটা বনাব বিচাৰিছিল, পিছে তেওঁলোকে সফল নহ'ল। তথাপি দেহা আৰু দেতাই এমুঠি লেচেৰি বুটলি ঘৰলৈ উভতি আহিল। আহক দেতা আৰু দেহাই পথাৰৰ মাজত কৰা এই ধেমালিবিলাক আমি এবাৰ শুনো। এটা মই ল'ম নি? দিয়া দিয়া। আইতা সোধাচোন কেনেকে কাটিছে। যোৱা আইতা সোধাকে যোৱা। দেতা কি কৈছে চোৱাচোন। এই নীল নীল পকা ডাল দিছে, পকা ধান ডাল। এইটো এনেকে কাটে চোৱা, এনেকে কাটে। এটা বিৰিয়া ধানটো খোজ কৰিলে তাৰপিছত এইফালে কান্দত চৰি এনেকে পৰা তাৰপিছত এটা মুঠি দিব ৰ'বা ইংৰাজীত এনেকে এটা মুঠি ৰ'বা লগাই দিব এনেকে